নমস্কাৰ, মই কাজল শৰ্মা পুনৰ এটি স্বৰচিত কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম ধূসৰ স্মৃতি। সোঁৱৰণি নামৰ ডায়েৰীখনৰ বিষ লগা চায়েৰিবোৰ পঢ়িব নোখোজোঁ মই। এচোৱা এচোৱা কেঁকুৰিটোৰ ভাঁজবোৰ শেষ হৈ গৈ আছে। কাঠগড়াত ৰৈ থাকে উত্তৰদায়ী সময়। সেউজীয়াবোৰ যেন লাহে লাহে ধূসৰ হৈ পৰিছে আৰু হাঁহিবোৰ সমাধিস্থ সময়ত বিলীন হৈ পৰিছে। বুৱতী নদীৰ নাওখনেও উভতি নাচাই পাৰ হৈ অহা একা বেকা ভাঁজবোৰ। সোঁৱৰণিৰ পৃষ্ঠাবোৰ এতিয়া ছন্দ নোহোৱা কবিতা। স্মৃতিৰ পাতখিলা লুটিয়াই চালোঁ, দুচকু জপাই ধৰোঁ। অনুভৱ জানো কেতিয়াবা হেৰাই। এয়াই হ'ল নিজক লৈ কৰা এক অবুজ সান্তনা। ধন্যবাদ।